Hello friend, welcome back to my YouTube channel KKL Mixtube. Hey friend, মই আছো SWAGAT Haydrolic car washing servicing center. তো আজি car washing আৰু servicing centerৰ কেনেকৈ car wash কৰা হয়, servicing কৰা হয় সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু car washৰ অনাৰ লগত কথা পাতিম। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ। ফ্ৰেণ্ড, মই আছো বৰ্তমান SWAGAT car washing and servicing center. তো ফ্ৰেণ্ড, আজি এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোকৰ যিকোনো যান বাহন, গাড়ী, বাইক সকলো ইয়াত ৱাছ কৰিব পাৰিব। অতি সুন্দৰকৈ ৱাছ কৰা হয়। আপোনালোক আহিব পাৰিব। ইয়াৰ লোকেশ্যন SWAGAT Haydrolic কাৰ ৱাছিং ছাৰ্ভিচিং চেণ্টাৰ, প্লেচ অনিৰুদ্ধদেৱ নাহৰতি থান নিয়াৰ অনিৰুদ্ধদেৱ হায়াৰ ছেকেণ্ডেৰী স্কুল। অল টাইপছ অফ কাৰ এণ্ড ট্ৰেভেলাৰ মিউজিক ৱাছিং হিয়াৰ। এইটো ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে কল কৰিব পাৰে আৰু আহিব পাৰে। আৰু মই এতিয়া বলক আৰু কি দেখুৱাব পাৰোঁ সকলো ধৰণৰ সুবিধাবোৰ দেখুৱাম। চাই থাকক। ইয়াত থাৰ অতি সুন্দৰকৈ ৱাছ কৰা হৈছে আৰু বহুতো গাড়ী আছে ৱাছ কৰিবলৈ। আপোনালোকক সকলো দেখুৱাই আছোঁ, চাওক। তো মই SWAGAT Haydrolicৰ অনাৰ লগত অলপ কথা পাতিম। বলক। তো ইয়াত দাদা আছে। দাদা এই কাৰ ৱাছ এড্ৰেছটো ক'বচোন আপুনি। এই কাৰ ৱাছটো হৈ গ'ল আমাৰ গাঁওখনৰ নাম নাহাৰাতি হয়। একজেক্ট লোকেশ্যন নাহাৰাতি আৰু পোষ্ট অফিচ বাঁহগৰা হয়। বিহপুৰীয়াৰ পৰা আমাৰ এইটো মাজুলী যোৱা ৰাস্তাত হয়। বিহপুৰীয়াৰ পৰা মিনিমাম 4 কিলোমিটাৰ সোমাব লাগে। বাকী আমাৰ ওচৰতে অনিৰুদ্ধ হাই ছেকেণ্ডেৰীখন আছে, অনিৰুদ্ধদেৱ বাঁহগৰাদেৱ হাই ছেকেণ্ডেৰী। তো আৰু কাৰ ৱাছত কি সুবিধা আছে দাদাক সুধিব বিচাৰিম। দাদা, কাৰ ৱাছত কি সুবিধা পোৱা যাব? কাৰ ৱাছত আছে, আমি কাৰ ৱাছ ফুল ৱাছ কৰোঁ। ভিতৰৰ ইণ্টেৰিয়ৰ ক্লিন সুবিধা আছে। বাকী চিট ক্লিন, অল ভিতৰৰ ইণ্টেৰিয়ৰ ক্লিন কৰোঁ। চেচিছ পেইণ্ট কৰোঁ, গাড়ীৰ চেচিছ পেইণ্ট। বাকী আমি ৰাবিং পলিচ কৰোঁ মেচিন দি। বাইক ডিজেল ৱাছ, গাড়ীৰ ডিজেল ৱাছ, এইবিলাক ফেচিলিটি ৰাখিছোঁ আৰু এতিয়া সদায়। পিছলৈ আমি মই ছাৰ্ভিচিং চেণ্টাৰটো বহাম ইয়াত ইন ফিউচাৰ। এতিয়া সদ্যহতে ৱাছিঙৰ এইবিলাক ধেৰ এভেইলেবল ফেচিলিটি আছে। উইথ বাইক ৰাবিং পলিচ, গাড়ীৰ ৰাবিং পলিচ, উইথ গাড়ীৰ চেচিছ পেইণ্ট, আমি সেইবিলাক কৰা হয়। ভিতৰৰ ইণ্টেৰিয়ৰ ক্লিনটো টোটেলি কৰা হয়, সেইটো এক্সট্ৰা চাৰ্জ আছে। গাড়ী ফুল ৱাছ কৰা হয়। হাইড্ৰলিক লিফ্ট আছে, লিফ্টত বহাই উঠাই দিয়া হয়। সেইবিলাকে আমাৰ সুবিধা হয়। তো ফ্ৰেণ্ড, আপোনালোকে নিশ্চয় গম পালে কাৰ ৱাছৰ একজেক্ট লোকেশ্যন ক'ত। তো আপোনালোকে আহিব পাৰিব, আপোনালোকৰ যিকোনো যান বাহন ইয়াত ধুব পাৰিব। সকলো ধৰণৰ সুবিধা আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব খুব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। তো ফ্ৰেণ্ড, আৰু বহুত কিবাকিবি দেখুৱাব থাকিলে আপোনালোকক, কিন্তু ভিডিঅ'টো লং হৈ যাবৰ কাৰণে বাকীবোৰ দেখুওৱা নহ'ল। তো আপোনালোক নিজে আহিব, নিজে গম পাব। আপোনালোকৰ যান বাহন, যিকোনো যান বাহন, গাড়ী, বাইক সকলো অতি সুন্দৰকৈ ৱাছ কৰি দিয়া হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই, গুড বাই। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সকলো কৰি দিব।